गसाइगाव मडेल सिनेमा हल लुखांनो अन्थाइ खाम्फा बेखेवदों प्रमद बर'आ। गसाइगावआव दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गसाइगाव नोगोरनि बारलांफा सिनेमा ससाइटिनि केम्पासआव फावखुंगुर दिगन्तजित एबा जालाख'नि गोसोखांथियाव गंसे मडेल सिनेमा हल गायसनो। लोगोसे बेजोंनो फोनांजाब गंसे नोगोरारि आगु थागिबि एस'सिएशननि थाखाय गंसे जिरायसालि न' लुखांनो थाखायबो अन्थाइ खाम्फा बेखेवो बर' बिथाङा। बे सिनेमा हलाव खालि सिनेमा नायनायल' नङा, नाथाय जथुमा, सेमिनार, मेल मिटिं बायदि बायदि हाबाफारि खुंफुंनायनि राहा थागोन आरो बेजों रायजो राजाफोरहा गोबां मुलाम्फा जागोन होननानै फोरमायो प्रमद बर'आ। सिनेमा सोसाइटीर जितु केम्पास আছে ইয়াত আমাৰ বিটিআৰ চৰকাৰৰ जितु এটা আঁচনি আমাৰ দিগন্তজিত ডাঙৰীয়া জালাখ বুলি কয় বড় সিনেমাৰ আগৰ এজন ভাল হিৰো আছিলে, খুব পপুলাৰ আছিলে। তেখেতৰ নামত আমি বিটিআৰৰ বিভিন্ন অঞ্চলত সিনেমা হল নিৰ্মাণ কৰা আঁচনি লৈছিলোঁ আৰু সেই আঁচনিৰে আজি গোসাইগাঁও টাউনত যিটো সিনেমা হল আমি নিৰ্মাণ কৰিম ইয়াৰ আধাখিলা স্থাপন কৰিছোঁ আৰু বাৰ্ডে চিকলা সোসাইটিয়ে ইয়াত এই মাটিখিনি তেখেতসকলৰ হয় আৰু তেখেতসকলে ইয়াৰ মূল দায়িত্বটো লৈছে। গতিকে মই বাৰ্ডে চিকলা সোসাইটিক ধন্যবাদ জনাইছোঁ আৰু সেই শুভ কামত সকলো আহি উপস্থিত হৈছে। আমাৰ লোকসভাৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ, আমাৰ বিধায়ক চিৰণ বসুমতাৰী ডাঙৰীয়া আৰু সকলো ইয়াত উপস্থিত আছে। মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে এই একে কেম্পাছতে এটা সিনিয়ৰ চিটিজেনৰ অফিচ কাম তেখেতসকলৰ অলপ জিৰণি ৰেষ্ট হাউচৰ নিচিনাকৈ 30 লাখ টকাৰ এটা নিৰ্মাণ হ'ব। ইয়াৰো আধাৰখিলা আজি আমি একেলগে স্থাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এই দুইটা যিটো আমি কাৰণে সমাজৰ বিভিন্ন সাংস্কৃতিক দিশ, বিভিন্ন দিশবিলাক চিনেমাৰ দ্বাৰা তেখেতসকলে প্ৰচাৰ কৰে আৰু এইটোকে আমাৰ বহুত আৰ্টিষ্টবিলাকে, আমাৰ প্ৰডিউচাৰসকলে বছৰে বছৰে চিনেমা ওলাই আছে আৰু সেই চিনেমাবিলাক আমাৰ মানুহবিলাকে চাব পৰা নাই। বড়ো চিনেমাই হওক বা অসমীয়া চিনেমাই হওক বা বাংলা চিনেমা যিয়ে নহওক, এই চিনেমাবিলাক চাবলৈ আমাৰ ইয়াত ঠাই নাই। কোনোবা মোবাইলত চাই আৰু বহুত সময়ত পাইৰেচি হয়, আমাৰ সকলোৰে লষ্ট হয়। গতিকে আমাৰ চৰকাৰ অহাৰ লগে লগে আমাৰ আৰ্টিষ্টসকলে কৈ আছিলে যে চিনেমা হল লাগে আৰু ইতিমধ্যে আমি 5খন চিনেমা হল নিৰ্মাণ কৰাৰ আঁচনি এটা লৈছিলোঁ আৰু এইটো শেষ আধাৰখিলা আমি স্থাপন কৰিছোঁ 5খনৰ। ইয়াৰ পিছত সকলো নিৰ্মাণ হ'ব। মই আশা ৰাখিছোঁ যে 12 মাহৰ ভিতৰত এই চিনেমা হল নিৰ্মাণৰ কাম কমপ্লিট হ'ব আৰু আমাৰ লোকেল যিটো প্ৰডাক্ট আৰু বাহিৰৰ যিবিলাক ভাল ভাল চিনেমা আৰু এই হলটো এনেকুৱা ডিজাইন কৰা হৈছে, ইয়াত অকল চিনেমাই নহয় বেলেগ প্ৰগ্ৰামবিলাকো কৰিব পাৰিব। কেতিয়াবা প্ৰধানমন্ত্ৰীৰ ভাষণো শুনিব পাৰিব, কেতিয়াবা কিবা এটা ডাঙৰ প্ৰগ্ৰাম আছে ইয়াত ৰাইজে বহি চাব পাৰিব, ৱৰ্ল্ড কাপ চাব পাৰিব, চব ব্যৱস্থা ইয়াতে থাকিব। গতিকে এইটো ৱাইফাই হ'ব, ইয়াত পুৰা ইণ্টাৰনেট এনি টাইম কানেকশ্যন থাকিব। চ' এই ব্যৱস্থাটো এই প্ৰগ্ৰামটো ইমপ্লিমেণ্ট কৰিবলৈ পাই মই আনন্দিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ এই চিনেমা হলখিনি ওলোৱাৰ পিছত, নিৰ্মাণ কৰাৰ পিছত আমাৰ আৰ্টিষ্টসকলে আৰু লগতে সমাজে খুব ভাল এটা পৰিৱেশ এটা গঢ়িব বুলি মই আশা কৰিছোঁ।